হেল্ল' এভৰিৱান। আজি আমাৰ সুঁৱৰি উৎসৱ আছে। তাৰপিছত তাকে আজি ৰাতিপুৱা এতিয়া 10টামান বাজিলে আমি গা পা ধুলোঁ, পূৰা ৰেডি হ'লোঁ। এতিয়া মানে আমাৰ সুঁৱৰি সকলোৱে জানে, কিছুমানে হয়তো নাজানে, মানে গোপাল বহায়। তো এতিয়া গোপালক সজাব, তাকে মই গৈ আছোঁ এতিয়া। গোপালক সজাবলৈ নহয়, এনেই চাবলৈ যাই আছোঁ, কিজানি সজাবলগীয়া হ'বও পাৰে। তাৰপিছত মোৰ ভাগিন, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই। পূৰা লাজ কৰিছে। আমাৰ মোৰ ভাইটিও আছে, ভাগিনো আছে। সিহঁতে একদম মানে লঘনে ভঘনে থাকিব লাগে, তাকে বেয়া লাগিও আছে। আমিও আছোঁ তেনেকৈ, তথাপি সিহঁত সৰু যিহেতু। এতিয়া ইয়াত আহি পালোঁ। ইয়াত সকলোৱে মানে বহি আছে, মেকআপ কৰি দিব। এইফালে সজাই আছে, গোপাল সজাই আছে এইফালে। তোমালোকে মেকআপ কৰিছা, কেনেকুৱা অনুভৱ? ভাল লাগছে নাই নিজকে আজি? মিন্ময় হাই কৰি দিয়া চবে, মিন্ময় হাই কৰি দিয়া, তুমিও হাই কৰি দিয়া। নাই এটা হাই কৰি নিজাই, এটা খালি খং কৰিব জানে। এয়া আমাৰ বাৰা গোপাল। ইয়াতে সাজি কাচি ৰেডি তিনিজনে হৈছে, বাকীকেইটাই হোৱা নাই। ইয়াতে এতিয়া আমাৰ ইয়াতে গোসাঁই ঘূৰাব, গোসাঁই আনি আছে, আমি ইয়াতে ৰৈ আছোঁ। এতিয়া গোসাঁইৰ লগত আমি যাম, একেলগে চাকি বন্তি জ্বলাই আমি গোসাঁইৰ সৈতে যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। এনেকৈ এতিয়া আমি গোসাঁই ঘূৰাম, গাঁৱৰখিনি গোসাঁইটো ঘূৰাই পেলাই এতিয়া আমি বাৰা গোপাল লৈ আহিম। একেলগে সজাই পৰাই আমি বাৰা গোপাল লৈ আহিম, মন্দিৰত বহাম আৰু চাই যাওঁচোন শেষলৈকে কি হয়। মোৰ মুখে একেবাৰে ভাকুতি অৱস্থা নাই। সকলোৱে আমি এনেকৈ ভাকু লগাই ফূৰ্তি ফাৰ্তা কৰি আমি এনেকৈ যাওঁ। আৰু এতিয়া ৰাইজৰ গোটেইখিনি ঘৰ ঘূৰা হ'লে গোসাঁইটো সকলোৰে নঙলাই আমি লৈ যাওঁ, আৰু এনেকৈ ভাল লাগে দিয়কচোন। আৰু এতিয়া আমি গৈ আছোঁ, এতিয়া বাৰা গোপাল আনিবলৈ আমি পামেই আৰু গৈ পাম, তো চাই থাককচোন।
এনেকৈয়ে আমি সকলোৱে ধেমালি কৰিয়ে যাওঁ, ভাল লাগে এনেকৈ কৈ। আপোনালোকৰ ফালে বাৰু কেনেকুৱা ধৰণৰকৈ নিয়মবোৰ কমেণ্ট কৰি জনাবচোন। আমাৰ ফালে এনেকৈ গোসাঁই ঘূৰাই পুৰা সকলোৱে নাচি নাচি আহিছে, দেখিছেনে? ইমান ভাল লাগে এনেকৈ আহি উৎসৱ পাৰ্বণবোৰত যদি এনেকৈ ফূৰ্তি ফাৰ্তা কৰে গাঁৱৰ সকলে ৰাইজ মিলি পেলাই, বহুত ভাল লাগে। তো আমিও এনেকৈ নাচি নাচি আহোঁ আৰু ইমান ৰ'দ দিছে, একেবাৰে ঘামি জামি আমাৰ অৱস্থা নাই, তথাপি আমি নাচিব পৰা নাই দিয়কচোন। সকলোৱে ইমান ধুনীয়াকৈ ফূৰ্তি কৰি গৈছে, ভালেই লাগে, কিবা এটা গৰম বুলি যে অনুভৱেই হোৱা নাই। এতিয়া আমি গোপালসকলক নিবলৈ আহিলোঁ, সকলোবোৰ গোপালেই ৰেডি হ'ল, এতিয়া আমি গৈ থাকোঁ আৰু। এয়া কৃষ্ণ বলৰাম, তাৰ পিছে পিছে গোপালসকল। আজি ইহঁতৰ মনবোৰ খুবেই ফূৰ্তি, কাৰণ আজি ইহঁত প্ৰথমবাৰৰ বাবে গোপাল হৈছে। সকলোৰে আজি মনবোৰ বিৰাট ফূৰ্তি, লগতে আজি মেকআপ কৰিছে। এতিয়া আমি মন্দিৰ আহি পালোঁ। মন্দিৰত এয়া কৃষ্ণ বলৰাম গোপালসকল সকলোৱে নাচি নাচি আহি আছে। ইহঁতে বহুত কষ্ট কৰিছিলে, ৰিহাৰ্চেলতো কষ্ট কৰিছে, আৰু আজি টোপনি পোকে আছে, তথাপি এনেকৈ ইমান ফূৰ্তিত আছে, গোটেইকেইটা দেখি ভাল লাগিছে আজি। এতিয়া গোপালসকলক বহোৱা হ'ব। সেয়া গোপালসকল একেবাৰে গৰমত অৱস্থা নাই, ফেন দি দিছে তথাপি অৱস্থা নাই সিহঁতৰ, ইমান গৰম দিছে আজি। এইফালে আৰু গামোচাই খুলি গ'ল আমাৰ মিন্ময়। এয়া গোপিনীসকলে একদম গৰমত অৱস্থা নাই সিহঁতে এতিয়া দধি মঠিব, নাচিব। তো চাওকচোন, আজি আমাৰ নাটিকাখনো আছিল, নাটিকাখনৰ নাম আছিলে কংসবধ। আমি তাতে পাঠ পোৱাত আছিলোঁ, গতিকে মোৰ ভিডিঅ' কৰা নহ'লে, একো ক্লিপ লোৱা নহ'লে। আজিলৈ এইখিনিয়ে, বাই বাই।